তোমাৰ নামটো কোৱা। নমস্কাৰ, নাম কিতাৰ্থ বৰুৱা। গাঁওখনৰ নাম অকৰা। ডাকঘৰ অকৰা। থানা কি আমাৰ? ফাটাচকুছি। মৌজাখনৰ নাম মানিকপুৰ। মহকুমা বজালী। জিলাখনৰ নাম অসম। জিলাখনৰ নাম হা জিলাখনৰ নাম বৰপেটা। ৰাজ্যখনৰ নাম অসম। পিন নম্বৰটো কোৱা। 7929। আমাৰ সৌৰজগতৰ মুঠ গ্ৰহ কিমানটা? 8টা। গ্ৰহকেইটাৰ নামকেইটা কোৱা। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? বৃহস্পতি। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি আছিলে? সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি আছিলে? সৌৰজগতৰ নাম সৰু গ্ৰহটোৰ নাম কি আছিলে? বুধ। সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম কি আছিলে? শুক্ৰ। সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহটোৰ নাম কি আছিলে? সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহটোৰ নাম কি আছিলে? শনি। সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটোৰ নাম কি আছিলে? শনি। সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটোৰ নাম কি আছিলে? নেপচুন। সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? ওচৰত থকাটোৰ নাম বুধ। সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি আছিলে? দূৰত থকাটো নেপচুন। ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? মংগলটো। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ পৃথিৱীক কিমান দিন সময় লাগে? 365 দিন। ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰটোৰ নাম কি? ইছৰোৰ সম্পূৰ্ণ নামটো কোৱা। ইছৰোৰ সম্পূৰ্ণ নামটো কোৱা। ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বাংগালোৰ। মহাকাশলৈ প্ৰথম উপগ্ৰহ পঠোৱা দেশখনৰ নাম কি আছিলে? ৰাছিয়া। মহাকাশত যোৱা প্ৰথম ভাৰতীয় মানুহজনৰ নাম কি আছিলে? মহাকাশত যোৱা প্ৰথম ভাৰতীয় মানুহজনৰ নাম। ৰাকেশ শৰ্মা। মহাকাশত যোৱা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি আছিলে? ডক্টৰ কল্পনা চাওলা। মহাকাশত যোৱা প্ৰথম মানুহজনৰ নাম কি আছিলে? প্ৰথম মানুহজনৰ পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি? মুনটোক কি বুলি কয়? চন্দ্ৰত খোজ দিয়া প্ৰথম মানুহজনৰ নাম কি আছিলে? নীল আৰ্মষ্ট্ৰং। ভাৰতে মহাকাশত উপস্থাপন কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিলে? আৰ্যভট্ট। প্ৰথম মহাকাশলৈ পঠোৱা কুকুৰটোৰ নাম কি আছিলে? লাইকা। এক সপ্তাহত কিমান দিন? 7 দিন। এক মাহত কিমান দিন? 30 দিন। এক বছৰত কিমান দিন? 365 দিন। এক বছৰত কিমান মাহ থাকে? 12 মাহ। অসমীয়া 12 মাহৰ নামকেইটা কোৱাচোন বহাগৰ পৰা। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। ইংৰাজী 12 মাহৰ নামকেইটা কোৱা। জানুৱাৰীৰ পৰা। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। অসমীয়া বাৰকেইটাৰ নাম কোৱা। ৰবিবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ, শনিবাৰ। ইংৰাজী বাৰকেইটাৰ নাম কোৱা। ইংৰাজী বাৰ। সানডে, মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে। অসমীয়া ঋতু 6টাৰ নাম কোৱা। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। 1 কিমান আছিলে? 11, 15, 15, 19 কিমান আছিলে? 19, 20, 20, 25 কিমান? 25, 29, 29, 30 কিমান? 30, 35 কিমান? 35, 39, 39, 45 কিমান? 45, 46, 46, 49 কিমান? 49, 69, 69, 78 কিমান? 78, 89 কিমান? 89, 99 কিমান? 99, 92, 92, 100 কিমান? 100, 200, 200, 400 কিমান? 400.